গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। শুই উঠিছোঁহে, গোটেই বাহিৰলৈ চাব আহিছোঁ। বতৰ চাওকচোন, একদম নেৰা নেপেৰা মানে বৰষুণ। বহুত ডাঙৰ নহয় বাৰু, কিনকিনীয়া বৰষুণ পৰি আছে, কিন্তু এৰিবলৈ একেবাৰে খোজা। বতৰ এনেকুৱা হৈ আছে দেই, চাৰিওফালে পূৰা বৰষুণে হৈ আছে এইকেইদিন। কেতিয়াবা ভালো লাগে বাৰু বৰষুণ পৰি থাকিলে, কেতিয়াবা অশান্তি লাগি যায় কাপোৰ কানিৰ কাৰণে। একদম শুকা হৈ গৈছে কাপোৰ চাপোৰ। আজি নাস্তা এনেকৈ বনাম ভাবিছোঁ। ইয়াক বইল কৰি ল'লোঁ, মাংস আলু বইল কৰি লৈছোঁ। ইফালে আছে চিৰা আৰু এইখিনি হৈছে ময়দা আৰু এয়া হৈছে বিলাহী, জলকীয়া এনেই অলপ দি দিছোঁ। গোখানিৰ কাৰণেও বনাম যিহেতু একেলগে, সেইকাৰণে বেছিকৈ দিবও নোৱাৰা। তাৰপিছতে ধনিয়া পাত, কেঁচা পিঁয়াজ আৰু ফাইনেলি এইখিনি যোগাৰ কৰি লোৱা হ'ল। এতিয়া মিক্সিত দিব লাগে। প্ৰথমে চিৰাখিনি মিক্সিত দি লওঁ। ময়দাখিনি দি ল'লোঁ। এটা ডিম দিব লাগিব, সেইটো পাহৰি গৈছিলোঁ, এতিয়াতো দি লওঁ। আলু ময়দা, তাৰপিছত চিৰাখিনি এনেকুৱা হ'ল। এতিয়া ডিমটো দিম, তাৰপিছত অকণমান পানী দিব লাগিব। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'লোঁ। এতিয়া আৰু বনাই থকাৰ কথা। ফাইনেলি হৈ গ'ল দেই পিঠা। আৰু মানে কেৰাহীত আছে, এইখিনি হৈ গ'ল। এতিয়া দিওঁ মানুহজনক। কেনেকুৱা আছে? কেজি কাপোৰ ওলাইছে, তোমার যে মাসা हिमांशी सब्जी बना। अभी तू लेके आते हो, जल्दी लेकर आओ। चलिए आता जाते। ये काटो, ये काटो। हाँ पत्ता लगता है, ऊपर चल। हिमांशी ऐसे नहीं, वहाँ से लेकर आओ और फूल जाओ। चलो तुम एक काम करो ना। এতিয়া সেয়া শৈশৱ দিনলৈ মনত পৰি গৈছে, কাৰণ গোসাঁনীৰ লগত যেন ময়ো এনেকৈ এতিয়া মাটিৰ লগত খেলি থাকিবলগীয়া হৈছে। তাইক অকলে এৰি দিবও নোৱাৰি, আৰু চাই থাকিবলৈও দিগদাৰ। মানে তাইৰ লগতে খেলি থাকিবলগীয়া নিচিনা হৈছে। আৰু এতিয়া শৈশৱৰ দিনটো এতিয়া আকৌ যেন ঘূৰি আহিছে মোৰ এতিয়া। অ' কলিজা, কি খেলি আছা? কামখিনি কৰি উঠি দুপৰীয়া ভাত বনোৱাৰ সময়লৈকে এনেকৈ গোসাঁনীৰ লগত খেলি থাকিব লাগিব। তাই যিটো খেলিবলৈ ভাল পায় সেইটোৱে কৰি থাকিব। এইবাৰ ইয়াত আহিছে, ইয়াত খেলিব ধৰিছে। গোসাঁনীৰ লগত খেলি খেলি এইবাৰ আহিব পাকঘৰ। আকৌ দুপৰীয়া ভাতৰ কাৰণে যা যোগাৰ কৰিব।
এতিয়াৰ পৰা তলত আছিলোঁ যে ৰ'দো চোকা আছিলে সেইকাৰণে গৰম ধৰা নিচিনা হৈছে অকণমান কিবা লাগিছে অকণমান জুচ লৈ লৈছোঁ খাম আৰু সেয়া দুপৰীয়া খানা ৰেডি কৰিলোঁ সেয়া কাঢ়িখন এয়া এতিয়া মানুহজনক দিওঁ গোসানীক দিওঁ বাকী সেয়া দুপৰীয়া খানা ৰেডি পূৰা তাৰপিছতে মানুহজনক দিওঁ আৰু গোসানীক দিওঁ এয়া দুপৰীয়া খানা ৰেডি একদম চিম্পুলকৈ আজি আৰু এতিয়া মানুহজনক আৰু গোসানীক দি লওঁ তাৰপিছতে ময়ো খাম আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ সকলোৱে চাই ভাল পালে আগলৈ নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে কুশলে থাকক আজিলৈ আহিছোঁ বাই বাই